নমস্কাৰ ফ্ৰেণ্ডছ, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগত জনালোঁ। আহক ভিডিঅ'টোলৈ আগবাঢ়ো। আপোনালোকে এয়া মন্দিৰ যে দেখিবলৈ পাইছে, এইখন মন্দিৰ কোন জেগাৰ হয় আপোনালোকে জানেনে? যদি নাজানে তেনেহ'লে ভিডিঅ'টো প্ৰথমৰ পৰা স্কিপ নকৰাকৈ শেষলৈ চাব, তেতিয়াহে জানিব পাৰিব। এইখন মন্দিৰ হৈছে তিনিচুকীয়াৰ দুলীয়াজানত অৱস্থিত। আপোনালোকে এইখন মন্দিৰলৈ গৈছেনে? যদি গৈছে তেনেহ'লে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু এইখন জেগাৰ এইখন মন্দিৰ কিহৰ বাবে বিখ্যাত আপোনালোকে জানেনে? এইখন মন্দিৰ টিলিঙাৰ বাবে বিখ্যাত। আৰু এইখন মন্দিৰত আপোনালোকে যদি যায় তেনেহ'লে এইখন মন্দিৰত যোৱা নাই তেনেহ'লে এইখন মন্দিৰত টিলিঙা মনৰ কথা মনৰ আশা মনত কৈ আপোনালোকে টিলিঙা এটা বান্ধিবলৈ একেবাৰে নাপাহৰিব। আৰু যিবোৰ টিলিঙা পুৰণা হৈছে দেখিবলৈ পাইছে কিনাৰে থৈ দিছে। আৰু এই মন্দিৰখন দেখিবলৈ কিমান ধুনীয়া আপোনালোকে গমেই পাইছে, ক'ব লগা একোৱে নাই, দেখিবলৈ পাইছে যিহেতু। আৰু যদি আপোনালোকে যায় মোক কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব যে গৈ আপোনালোকক কেনেকুৱা লাগিছে বা চাই কেনেকুৱা লাগিছে সেইসমূহ মোক কমেণ্ট কৰি জনাবই। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক